হৰাৰ পাছত তেখেতসকলে এইটো যে পৰাজয়টোক স্বীকাৰ কৰিব পৰা তেখেতসকলৰ নৈতিক সাহস থাকিব লাগে। কিন্তু এতিয়া ইতিমধ্যে জনতাৰ হৃদয়ৰ পৰা তেখেতসকলক ইতিমধ্যে বিদায় দিছে। গতিকে এতিয়া কংগ্ৰেছ ধাৰাসাৰী হৈছে, প্ৰতিটো নিৰ্বাচনত ভাবিব নোৱাৰাকৈ পৰাভূত হৈছে। কাৰণ তেখেতসকলে 60 বছৰে এইখন ভাৰতবৰ্ষৰ জনগণক অন্যায় কৰিলে, অত্যাচাৰ কৰিলে। সেইকাৰণে আজি পৰিণতি ভুগিব লগা হৈছে। গতিকে অসমতো আগন্তুক দিনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে হ'ব। বিহাৰ নিৰ্বাচনত এই কথা প্ৰমাণ হ'ল যে বিহাৰৰ জনগণে, বিহাৰৰ পৰম শ্ৰদ্ধাৰ জনগণে জংগল ৰাজ পচন্দ নকৰে। কাৰণ কংগ্ৰেছ আৰু RJD তেখেতসকলৰ শাসনকালত যিমান বিহাৰৰ জনগণৰ ওপৰত অত্যাচাৰ চলিল, অনিশ্চয়তাৰ মাজত আতংকিত হৈ জীৱন নিৰ্বাহ কৰিব লগা হ'ল। গতিকে সেই পৰিস্থিতিৰ পৰিত্ৰাণ পাবৰ বাবে আজি বিহাৰ জনতাই সিদ্ধান্ত ল'লে যে উন্নয়নৰ হকে আৰু শান্তিৰ হকে NDA চৰকাৰ গঠন হ'বই লাগিব। NDA চৰকাৰ গঠন হ'লেহে বিহাৰৰ উঠি অহাৰ প্ৰজন্মই, বিহাৰৰ সকলো শ্ৰেণীৰ ৰাইজে সন্মান সহকাৰে জীৱনৰ বাটত আগুৱাই যাব পাৰিব। হৰাৰ পাছত তেখেতসকলে এইটো যে পৰাজয়টোক স্বীকাৰ কৰিব পৰা তেখেতসকলৰ নৈতিক সাহস থাকিব লাগে। কিন্তু এতিয়া ইতিমধ্যে জনতাৰ হৃদয়ৰ পৰা তেখেতসকলক ইতিমধ্যে বিদায় দিছে। গতিকে এতিয়া কংগ্ৰেছ ধাৰাসাৰী হৈছে, প্ৰতিটো নিৰ্বাচনত ভাবিব নোৱাৰাকৈ পৰাভূত হৈছে। কাৰণ তেখেতসকলে 60 বছৰে এইখন ভাৰতবৰ্ষৰ জনগণক অন্যায় কৰিলে, অত্যাচাৰ কৰিলে। সেইকাৰণে আজি পৰিণতি ভুগিব লগা হৈছে। গতিকে অসমতো আগন্তুক দিনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে হ'ব। বিহাৰ নিৰ্বাচনত এই কথা প্ৰমাণ হ'ল যে বিহাৰৰ জনগণে, বিহাৰৰ পৰম শ্ৰদ্ধাৰ জনগণে জংগল ৰাজ পচন্দ নকৰে। কাৰণ কংগ্ৰেছ আৰু RJD তেখেতসকলৰ শাসনকালত যিমান বিহাৰৰ জনগণৰ ওপৰত অত্যাচাৰ চলিল, অনিশ্চয়তাৰ মাজত আতংকিত হৈ জীৱন নিৰ্বাহ কৰিব লগা হ'ল। গতিকে সেই পৰিস্থিতিৰ পৰিত্ৰাণ পাবৰ বাবে আজি বিহাৰ জনতাই সিদ্ধান্ত ল'লে যে উন্নয়নৰ হকে আৰু শান্তিৰ হকে